নমস্কাৰ দিপিকাৰাখল চেনেলটোলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই হাঁহৰ মাংস কোমোৰা হৈতে বনাবলৈ গৈ আছো। আশা ৰাখিছো ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰো। ইয়াৰ বাবে মই হাঁহৰ মাংস লৈছো 500 গ্ৰাম। আকৌ মই কোমোৰা লৈছো কেইডোখৰমান, আলু কেইডোখৰমান, আদা, নহৰু, পিয়াজ আৰু কেঁচা জলকীয়া কেইটামান। কোমোৰাখিনি মই ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটি লৈছো। আলু মই দুফালকৈ মাত্ৰ 3টা লৈছো। এতিয়া মই আদা, নহৰু, জলকীয়া আৰু পিয়াজ আধা লৈ এটা সুন্দৰ পেষ্ট বনাই ল'ম। পেষ্টটো মোৰ ৰেডি হ'ল। মছলা লৈছো হালধি গুড়ি, গৰম মছলা অলপ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, আকৌ লৈছোঁ জিৰা গুড়ি, মই কেৰাহী উঠাই দিছোঁ। মই খৰি জুইত মাংসখিনি বনাম। খৰি জুইত মাংস বনালে খুব টেষ্টি হয়। কেৰাহী গৰম হৈছে, মই মিঠাতেল দিছোঁ। তেল গৰম হৈছে। গৰম তেলত মই কেইটামান গোটা জিৰা আৰু শুকান জলকীয়া দিছোঁ। তেজপাত দিছোঁ মই 2 খিলা। লগতে মই গোটা ইলাচি আৰু এডোখৰ ডালচেনি দিছোঁ। এতিয়া মই ৰাখি থৈ দিয়া পিঁয়াজখিনি দিছোঁ। আটাইখিনি মই ভালকৈ লৰাই দিছোঁ। বেছি ৰঙচুৱা কৰিব নালাগে, কাৰণ হাঁহৰ মাংস ভাজোতে বহুত সময় লাগে। এইখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দিম। মই আটাইখিনি পেষ্ট ঢালি দিছোঁ। মই আটাইখিনি ভালকৈ লৰাই দিছোঁ। বহুত ৰঙচুৱাকৈ মই নাভাজোঁ, কাৰণ হাঁহৰ মাংস ভাজোতে অলপ টাইম ল'ব। যাতে মছলাটো জ্বলি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি মই এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াত মছলাখিনি দিম। আটাইখিনি মছলা মই ঢালি দিছোঁ। এতিয়া ভালকৈ মই লৰাই দিম। মছলাখিনি প্ৰায় ভাজা হৈ গৈছে। ইয়াতকৈ মই বেছি নাভাজোঁ, কাৰণ হাঁহৰ মাংস ভাজিবলৈ বহুত টাইম ল'ব। এতিয়া মই মছলাখিনি যাতে জ্বলি নাযায় তাৰ বাবে মই অকণমান পানী দিম। ইয়াত মই অলপ পানী দিছোঁ। মছলাখিনি দি সুন্দৰ এটা গ্ৰেভি হৈছে। এতিয়া মই ইয়াত মাংসখিনি দিম। মই মাংসখিনি দিলোঁ। এতিয়া মই আটাইখিনি ভালকৈ সুন্দৰকৈ লৰাই দিছোঁ। লগতে মই নিমখ যোগ কৰিছোঁ। নিমখটো চবে নিজৰ আন্দাজমতে দিলেই হ'ল। মই আগতে কৈছোঁ হাঁহৰ মাংস ভাজিবলৈ বহুত সময় লাগিব, গতিকে মই ভালকৈ ভাজি আছোঁ। এতিয়া মই ঢাকনিখন দি দিম যাতে সোনকালে সিজি যায়। জুইটো মই কমাই দিছোঁ। এতিয়া ঢাকনিখন গুচাই মই আকৌ চাইছোঁ। এনেকৈ মই নিসিজালৈকে মাজে মাজে ঢাকনিখন দি ভালকৈ ভাজি ল'ম। এনেকৈ আমি প্ৰায় 30 মিনিটমান সময় ভাজিব লাগিব। ঠাণ্ডাৰ দিনত হাঁহৰ মাংস খোৱাৰ জুতিয়েই বেলেগ। সুন্দৰকৈ তেল বিৰিঙিছে। এতিয়া মই কাটি থোৱা আলু আৰু কোমোৰাখিনি যোগ কৰিম। মই ভালকৈ লৰাই দিছোঁ। এনেকৈও মই প্ৰায় আলুখিনি নিসিজালৈকে ভাজি থাকিম। হাঁহৰ মাংস কোমোৰাৰে ৰান্ধিলে হাঁহত থকা তেলখিনি কিছু পৰিমাণে কাটে আৰু লগতে হাঁহৰ মাংসখিনি কোমল কৰে আৰু সোনকালে সিজাত সহায় কৰে। আকৌ মই ঢাকনি দিছোঁ। 3 মিনিটমান পিছত ঢাকনিখন গুচাই আকৌ মই ভালকৈ লৰাই দিছোঁ। এতিয়া মিক্সাৰ জাৰত লাগি থকা মছলাখিনি মই অকণ পানী দি মাংসখিনিত দি দিছোঁ, যাতে মাংসখিনি আৰু ভালকৈ সিজি যায়। এনেকৈ প্ৰায় আৰু 5 মিনিটমান সময় মই মাংসখিনি ঢাকনি মাৰি সিজাই ল'ম।
মোৰ 5 মিনিট হৈ গৈছে পানীখিনি শুহ যোৱালৈকে মই এনেকৈ ৰাখিব লাগিব আলু সিজিছে নে নাই মই চাই লৈছোঁ আৰু লাহে লাহে পানীও শুকাই আহিছে আগতে মই কৈছোঁ যে হাঁহৰ মাংস বনাবলৈ অলপ টাইম বেছি লয় দেখিছেনে কিমান সুন্দৰ কালাৰ আহিছে মোৰ প্ৰায় মাংসখিনি ভাজি হৈ গৈছে চাৰিওফালৰ পৰা তেল বিৰিঙি আহিছে এতিয়া মই ইয়াত পানী যোগ কৰিম পানী নিজৰ আন্দাজ মতে দিব যদি গ্ৰেভি খাই ভাল পায় তেতিয়াহ'লে পানী অলপ কমাই দিব আৰু যদি জোল খাই ভাল পায় তেতিয়া অকমান পানী সৰহকৈ দিব যেহেতু মই উতলা পানী দিছিলোঁ এয়া আঞ্জাখন ধুনীয়াকৈ উতলিবলৈ ধৰিছে এনেকৈ মই প্ৰায় 15 পৰা 20 মিনিট সময় আঞ্জাখন উতলাম আৰু তাৰ পিছত মই নমাই থম মই বাহিৰতে আঞ্জাখন বনাইছিলোঁ খৰিৰ জুইত খাবলৈ খুব টেষ্ট হয় অলপ বতাহ মাৰিছে সেইকাৰণে মানে অকমান ধোঁৱাটো বেছিকৈ আহিছে এতিয়া মোৰ প্ৰায় 15-20 মিনিট হৈ গ'ল মই এতিয়া তৰকাৰীখন নমাই থম জুইৰ পৰা মই নমাই দিলোঁ হোৱাৰ পিছত দেখিছেনে কেনেকৈ এটা তৰপ বহি গৈছে ইমান ধুনীয়া কালাৰ হৈছে বাহিৰত আমি ধোঁৱাৰ কাৰণে ধৰিব পৰা নাছিলোঁ এতিয়া মই এটা বাটিত আপোনালোকক বাঢ়ি দেখুৱাই দিম দেখিছেনে ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব আৰু যিসকলে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে যাতে মোৰ ফেচবুক পেজ দিপিকাৰাখলটো ফলো কৰি ৰাখে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ